নামঘৰ অসমীয়াৰ জাতীয় ভাষা। প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ স্থান। শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অনবদ্য দান। কীৰ্তনঘৰ মণিকূট চুঘৰ বাটচৰা চাৰিটি অংশৰে পূবা পশ্চিমাকৈ টুপভানি সজা। এয়াই নামঘৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোতে পাবা। নামঘৰ মত্যৰ বৈকুণ্ঠপুৰী গুৰুদেৱ নাম ভকতৰ গতি। মণিকূটৰ সিংহাসনত গুণমালা পুথি। পূৰ্ণ কৃষ্ণ ভগৱন্ত স্বয়ং আছে বহি। নামসিংহই পাপ কৰি পৰিহাৰ ধৰাৰ বুকুত কৰে শান্তি প্ৰতিষ্ঠা। ৰামকৃষ্ণৰ অমৃতেৰে সকলো জীৱকে তৰি নামৰ প্ৰতিধ্বনিৰে কপাই অসম ভূমি। নামঘৰ জাতীয় সমন্বয়ৰ প্ৰতীক। বাঁহৰ ধাৰী আৰু কলথৰুৱাৰ কঠ। আসন একেই সকলো জাতি উপজাতি। কলপাতত মাহ প্ৰসাদৰ জ্যোতি। একতাৰ দোলেৰে বান্ধি সকলোকে সঠিক ঠিকনা দিলে শংকৰ গুৰুৱে অসমীয়া গুৰু। নামঘৰ সংস্কৃতিৰ বাহক। ভাওনা গীত নৃত্য স্থাপত্য পাহৰি সকলো জন্ম উপাধি সৰ্বস্তৰৰ লোকক জ্ঞান দিয়া প্ৰথম পঢ়াশালী। গুৰুজনাৰ পুথিসমূহৰো বৃহৎ লাইব্ৰেৰী। এয়াই নামঘৰ অসমীয়াৰ লোক আদালত। ধৰ্মীয় অনুশাসনৰ আশ্ৰয়স্থল। দোষী নিৰ্দোষীৰ বিচাৰ গোৱাপান এজোৰেই হয় য'ত দুখৰ ক্ষমা। কি যে অদ্ভুত প্ৰেমৰ নিদৰ্শন। গাৰো নগা মুছলমান কত জাতি উপজাতি একেলগে বহি উচ্চ নিচ ভেদভাৱ এৰি শুক্ৰ বস্ত্ৰ পৰিহিত সকলো ভকত। চৈধ্য প্ৰসংগ কৰে পুৱা আৰু গধূলি। যাৰ অক্ষয় বন্তিৰে আলোকিত গোটেই অসম ভূমি। এয়াই নামঘৰ সঠিক ঠিকনা অসমৰ।